নমস্কাৰ সকলোকে। আৰু এয়া মাছখিনি দেখিছে নহয়, এই মাছখিনি কিনা মাছ নহয় দেই, ভাইটিয়ে বৰশী বাই আনিছে। মানে আমাৰ পিছফালে বৰশী বাব মানে জাগা আছে, এনেকৈ সি ফিচাৰীৰ পৰা বৰলেৰে মানে বৈছে, মই ভিডিঅ' কৰা নহ'ল। আৰু এয়া সি মাছ বাচি মেলি মানে ৰেডি আৰু দুপৰীয়াৰ কাৰণে। আৰু এইফালে আমাৰ গোসাঁনীজনীও ৰুটি বেলাত ব্যস্ত। মোৰ কিমান আৰাম চাওকচোন। আৰু যোৱাকালিয়ে মাহঁতৰ ঘৰত আহিলোঁ যিহেতু, আৰু ইয়াৰ ব্ৰেকফাষ্টত আছিলে ৰুটি আৰু আলু ভাজি, মায়ে বনাইছে। মোৰ বিৰাটে চৰ্দি লাগি আছে বাৰু, মোৰ মাতো বেয়া হৈ আছে। আৰু ভাইটিয়ে বনাইছে লোকেল চিকেন তিলৰ সৈতে। আৰু মই এনেকৈ কেতিয়াও খাই পোৱা নাছিলোঁ বাৰু, বেলেগ দি পেলাই খাই পাইছোঁ, কিন্তু এনেকৈ তিলৰ সৈতে খাই পোৱা নাছিলোঁ। কিন্তু এইটো কালাৰটো দেখি পেলাই মানে মই ফাৰ্ষ্ট টাইম ভাবিছিলোঁ নৰসিংহ ভেদাইলতা এইবিলাকে দি ৰান্ধিছে নেকি। মোক সুধিছিলে ভাইটিয়ে কেনেকৈ ৰান্ধিছোঁ কচোন বোলে, মই বোলো ভেদাইলতা এইবিলাকে দি ৰান্ধিছোঁ আৰু কিনো হ'ব। নহয়, তিলৰ সৈতেহে ৰান্ধিছে। আৰু ৰেচিপিটো বাৰু মোৰ দিয়া নহ'ল মানে মই সেইখিনি সময়ত শুই আছিলোঁ বাৰু, চৰ্দি মানে লাগি আছিলে। আৰু যদি কাৰোবাক ৰেচিপিটো লাগে মই দি দিব পাৰিম। আৰু সি বিৰাট টেষ্টি খানা বনায়, যিহেতু আমাৰ ছোৱালীকেইজনী বিয়া হ'ল গোটেইকেইজনীয়ে। আৰু সি বিয়া পতা নাই যিহেতু, সি মাক বহুতখিনিয়ে হেল্প কৰি দিয়ে। আৰু আমি আহিলেও মানে সিয়ে মানে কামবিলাক কৰে আৰু মানে। আৰু মাহঁতৰ ঘৰত এইকেইদিন আছোঁ যিহেতু, আৰু মই ৰন্ধা বঢ়া কৰিব নালাগে, আৰাম আৰু আজিলৈ আহিছোঁ, বাই।